আজি লৈ আহিছোঁ চিতল মাছ আৰু সৰিয়হৰে বনোৱা খুব সুস্বাদু ব্যঞ্জনবিধ। আপোনালোকে দেখিছে ৰং আৰু গ্ৰেভি কিমান ধুনীয়া হৈছে, একেবাৰে ফ্ৰেছ। আৰু সেইবিধ বনাবলৈ মই তৈয়াৰ কৰি ল'লোঁ প্ৰথমতে এটা পেষ্ট, আৰু সেই পেষ্টত মই প্ৰথমতে দিছোঁ বগা সৰিয়হ 2 চামুচ লৈছিলোঁ আৰু সেইখিনি তিয়াই থৈছিলোঁ, তাৰপিছত ধুই পানীৰ সৈতে দি দিলোঁ। নিমখ আধা চামুচ দিলোঁ আৰু চেনি দেখিছে সম্পূৰ্ণ এচামুচ নহয়, চেনি দিলোঁ। আৰু দিলোঁ আদা অলপ কাটি লোৱা আৰু নহৰু কেইফুটমান, জলকীয়া কেইটামান বেছিকৈ দিছোঁ, এইকেইটা জাতি জলকীয়া খুবেই জ্বলা হয়, আৰু এটা কাটি লোৱা পিঁয়াজ। এইখিনিতে এটা টিপছ আছে, আৰু টিপছটো মন কৰকচোন। মই ইয়াত চেপি দিছোঁ নেমু আৰু চেনি যেতিয়া দি পেলাই পেষ্টটো তৈয়াৰ কৰা হয়, তেতিয়া যিটো সৰিয়হ পেষ্ট, সেই সৰিয়হ পেষ্টটো তিতা ভাৱটো একেবাৰে নাথাকে। এই টিপছটো আপোনালোকে মনত ৰাখিবচোন। আৰু যিখিনি মিক্সি বাতিত লাগি আছিল সেইখিনি পানী দি পেলাই ল'লোঁ, আৰু একেটা মিক্সি বাতিতে মই বিলাহী দুটা পেষ্ট বনাই ল'ম। আৰু মাছ কেইটুকুৰা গোটেইটোৱে কাটি লৈছিলোঁ, তাৰপৰা গোটেইখিনি নবনাওঁ, কেইটুকুৰামান মই প্ৰথমতে বনাই দেখুৱাইছোঁ। 5 পিচ লৈছোঁ আৰু মূৰৰ এপিচ লৈছোঁ। পিছৰখিনি পিছত এদিন বনাই দেখুৱাম বেলেগ পাচলি লৈ পেলাই। আৰু এইখিনি নিমখ হালধি দি ভালদৰে সানি ল'ব, আৰু যিকেইটুকুৰা ফিচা আছিল ফিচা কেইটুকুৰা এৰুৱাই পেলাই দিব। দেখিছে মই ভালদৰে নিমখ হালধি দি সানি ল'লোঁ। আৰু নিমখ হালধি ভালদৰে সানি ল'লেহে আচলতে মাছ কেইবিধৰ সোৱাদটো বেছিকৈ আহে। আৰু তেল আপোনাৰ প্ৰয়োজন অনুসৰি দিব। মই বহুত বেছি তেল দি দিয়া নাই, আৰু মাছখিনি নুফুটিবৰ কাৰণে মই তাত দি দিছোঁ, যেতিয়া তেল পকিলে তাত নিমখ দিলে মাছ বেছিকৈ নুফুটে। সেই টিপছটো আপোনালোকে মনত ৰাখিবচোন। আমি কিছুমান সৰু সুৰা টিপছ মনত ৰখাটো খুবেই প্ৰয়োজন। আৰু এটা টিপছ মন কৰিছেনে আপোনালোকে? যদি তেল বেছিকৈ দিওঁ তেতিয়াহ'লে আমি এনেদৰে তেলখিনি ইফালে সিফালে দিব নালাগে। যদি কম তেল হয় মাছ সম্পূৰ্ণ ফ্ৰাই নহ'বৰ কাৰণে প্ৰায় নহয় বুলি আমি ক'ব লাগে। সেয়েহে আমি এনেদৰে তেলখিনি আটাইকেইটুকুৰা মাছত লগাকৈ যদি দি দিওঁ তেতিয়াহ'লে মাছখিনি খুব সুন্দৰকৈ ফ্ৰাই কৰিব পাৰি। কম তেলেও যে খুব সুন্দৰকৈ মাছ ফ্ৰাই কৰিব পাৰি, এই টিপছটো মনত ৰাখিব। আৰু দেখিছে ছাইডৰ টুকুৰা মাছ এৰুৱাব পৰা নাছিলোঁ, আৰু তেলটো যেতিয়া দি দিলোঁ ছাইডৰ মাছ টুকুৰাও তৎক্ষণাত এৰি আহিল। আৰু যিখিনি তেলতে মাছ ফ্ৰাই কৰি ল'লোঁ সেইখিনিতে মই যিটো সৰিয়হ পেষ্ট বনাই লৈছিলোঁ সেইখিনি দি দিছোঁ। আপোনালোকে যদি বেছি তেল খাওঁ বুলি ভাবে তাত আৰু অলপ তেল সংযোগ কৰি দিব পাৰে। আৰু দেখিছে খুব খৰকৈ আমি কামটো কৰিব পাৰোঁ। যেতিয়া মাছ আৰু সৰিয়হ বনোৱা হয় তেতিয়া আমি পিঁয়াজ কাটি দিয়াতকৈ এনেদৰে দিলে খুবেই ভাল লাগে। অতিৰিক্ত মছলা দিলে সৰিয়হ আৰু মাছৰ গুণটো একেবাৰে নাথাকে, আৰু খাবলৈ আমনি লগাৰ দৰে হৈ পৰে। সেয়েহে এনেকৈ চিম্পুলকৈ বনাবচোন। দেখিছে সৰিয়হটো খুব ভালকৈ সিজিল, তেল এৰি আহিল, আৰু জালনা নিচিনা ফুটা ফুটাকৈ বুৰবুৰণি উঠিল। এইটো সৰিয়হ পেষ্ট হৈ গ'ল। জ্বলাটো মোৰ অকণমান কম হ'ব যেন লাগিল, সেয়েহে মই আৰু অলপ জলকীয়া দি দিলোঁ। জলকীয়া দিয়াৰ পিছত যিখিনি বিলাহী পেষ্ট বনাই লৈছিলোঁ আৰু সেই পেষ্টটো তাত দি দিছোঁ, আৰু লাগি থকাকণ পানী অকণমান দি পেলাই তাত দি দিলোঁ। আৰু এইখিনি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে বিলাহীৰ কেঁচা গোন্ধটো যোৱালৈকে এনেদৰে ভাজি থাকিব লাগে। কম জুইত ঢাকি থৈ দিবচোন। দেখিছে তেতিয়া গ্ৰেভিটো কিমান ধুনীয়া ডাঠ হৈ আহিল, কাৰণ মছলাটো খুব ধুনীয়া হৈছে। এতিয়া আমি দিব পাৰোঁ মাছ কেইপিচ। এনেদৰে এবাৰ দি চাবচোন, বনাই খাব খুব ভাল লাগে। কিন্তু আগতে আমি নিমখ দি থৈছিলোঁ নহয়নে? আৰু সেয়েহে নিমখৰ পৰিমাণটো আপোনালোকে হিচাপ কৰি দিব। অলপ জিভাত লৈ পেলাই চেকি চাব, তাৰপিছতহে নিমখ দিব। আৰু দিব উতলাই লোৱা পানীৰ পৰিমাণটো আপুনি নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত, আপোনাৰ খাওঁতা কেইজন, আৰু খাওঁতাৰ ওপৰত নিৰ্ভৰ কৰিয়ে জোলটো পাতল কৰে ডাঠ কৰে সেই হিচাপত কৰিব। তাত মই কাটি লোৱা মান ধনিয়া অলপ দি দিলোঁ, ডালচেনি আৰু ইলাচি পিচা অকণমান মই দি দিছোঁ তাত এচিকুট, আৰু খুব বেছিকৈ জুইত মই এইখিনি উতলিবলৈ দিলোঁ। আৰু উতলি যেতিয়া গ্ৰেভিটো ডাঠ হৈ আহিল, এয়া মই নমাই পৰিৱেশন কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।